মিজিকাজান চাহ বাগিচাৰ উপ পৰিচালক দুলাল মহন্তক বিদায় সম্বৰ্ধনা। মঙলবাৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মিজিকাজান চাহ বাগিচাৰ উপ পৰিচালক দুলাল মহন্তক বাগিচাখনৰ শ্ৰমিকসকলে বিদায় সম্বৰ্ধনা জনায়। মিজিকাজানত অনুষ্ঠিত হোৱা উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে বাগিচাখনৰ চাহ শ্ৰমিকসকলে। সভাৰ আঁত ধৰে আটছাৰ বিহালী শাখাৰ সভাপতি আকাশ কিষাণে। উপ পৰিচালক মহন্তই চাকৰি সূত্ৰে মিজিকাজান চাহ বাগিচাত 7 বছৰ অতিবাহিত কৰে। বিদায় সম্বৰ্ধনা সভাত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। বহু শ্ৰমিকৰ চকুতেই দেখা যায় চকুলো। পৰিচালক মহন্তই নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ লগতে চাহ শ্ৰমিকৰ সৈতে খেলা-ধূলা, সাহিত্য সংস্কৃতিৰ চৰ্চা আদিৰ জৰিয়তে আন্তৰিকতা গঢ়ি তুলিছিল। শ্ৰমিকসকলে বিভিন্ন গীত নৃত্যৰে উপ পৰিচালকগৰাকীক বিদায় সম্ভাষণ জনায়। অমায়িক স্বভাৱৰ মহন্তই শ্ৰমিকসকলৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ধন্যবাদ। মই কেতিয়াও নাপাহৰো মিজিকাজান। বহুত বেয়া লাগিছে চিৰিয়াছলি। মোৰ বাইদেউ কৈ আছে যে বাংলোটো এৰি থৈ যাবলৈ মন যোৱা নাই, এনেকুৱা এটা এটেচমেণ্ট হৈ গৈছে। আৰু তহঁতৰ যি ধৰণে তহঁতি আজি মোক বিদায় দিব দিছ, মোৰ সঁচা কথা কওঁ, 15 বছর চাকরিত मैं এনেকে মোক কোনেও বিদায় दिया নাই। बिहरा बागान में और मैं उके भी रिक्वेस्ट करा कि यहाँ जब रिलेशन मजबूत करके रख रहे वहाँ भी हम निकल भाई बहन मन रहे बिहरा बागान में मैं जाए ही वहाँ देखी। और মিজিকাজানৰ পৰা আব্দুল বাৰিকৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।